আমাৰ ফ'ৰ গ্ৰেড 4 আৰু 23 PGT টিচাৰৰ PGTC পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এপইণ্টমেণ্ট দিয়া হৈছে। পোষ্ট গ্ৰেজুৱেট টিচাৰৰ আৰু বহুতখিনি ভেকেণ্ট পোষ্ট আমাৰ তাত আছে। আমি সকলো ভেকেণ্ট পোষ্টখিনি ফিল আপ কৰিব পৰা নাই, কাৰণ আমাৰ তাত এলিজিবল কেণ্ডিডেটে আমি পোৱা নাই। তো সেইকাৰণে আমাৰ কিছুমান পোষ্ট যোৱাবাৰ এপইণ্টমেণ্ট দি ৰৈ গৈছিলে, এইটো আজি ফিল আপ কৰা হ'ল। আৰু আমাৰ হাতত বহুখিনি পোষ্ট এতিয়াও আছে, প্ৰায় 60টা পোষ্ট আমাৰ হাতত আছে। তো সেইখিনি পুনৰ আমি ইণ্টাৰভিউ কৰিবলৈ নিৰ্দেশ দিছোঁ, যাতে অতি সোনকালে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি টিচাৰ প্ৰভাইড কৰিব পাৰোঁ ইয়াৰ কাৰণে। আৰু বহুতখিনি গ্ৰেড 4 আমাৰ স্কুলবিলাকত মানে এতিয়াও পোষ্ট ক্ৰিয়েট কৰিব লগা আছে, কিছুমান ভেকেণ্ট পোষ্টো আছে। ইয়াৰ কাৰণে আমি SIও দি পেলাই অহা 2 মাহৰ ভিতৰত সেই পোষ্টবিলাকো ফিল আপ কৰিবলৈ আমি হাতত এটা প্ৰচেছ লৈছোঁ। 99ৰ শিক্ষকসকলৰ 302 আমি এপইণ্টমেণ্ট দিলোঁ। বাকীখিনি SIৰ কাৰণে অসম চৰকাৰক পঠোৱা হৈছে, SIৰ মানে ভেলিডিটি শেষ হৈ যোৱাৰ কাৰণে। আৰু SIটো আহি পোৱাৰ লগে লগে বাকীখিনি 99ৰ টিচাৰৰ এপইণ্টমেণ্ট দিম। টেট শিক্ষকসকলৰ যিটো এপইণ্টমেণ্ট ৰৈ আছে, সেই এপইণ্টমেণ্টখিনি দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। মানে ইফালে যেতিয়া স্পেচিয়েল টেট পাতা হ'ব, লগে লগে আমি আগৰ টেট পাছ কৰি থকা যিসকলে আছে সেইসকলক আমি টেটত এপইণ্টমেণ্ট দিয়াৰ কাৰণে ব্যৱস্থা কৰিম। মই শিক্ষকসকলক অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ বহুতখিনি বিদ্যালয়ত ছিংগল টিচাৰ আছে। কিছুমান স্কুল আনমেনেজেবল হৈছে, য'ত 100জন ছাত্ৰ ছাত্ৰী আছে, 150জন ছাত্ৰ ছাত্ৰী আছে, তাত এজন শিক্ষকে ক্লাছ কৰিব নোৱাৰে। সেইকাৰণে য'ত ৰেচনেলাইজেশ্যন হোৱা নাই, য'ত প্ৰয়োজনতকৈ ৰেচিঅ'তকৈ বেছি টিচাৰ আছে, সেইসকলক অহা সপ্তাহৰ ভিতৰত আমি ৰেচনেলাইজেশ্যন কৰিবলৈ নিৰ্দেশ দিছোঁ। আৰু মই শিক্ষকসকলক অনুৰোধ কৰিছোঁ যে আমি গুণগত শিক্ষা দিয়াৰ উদ্দেশ্য আগত লৈ বা ছাত্ৰ ছাত্ৰীক ভালকৈ শিকাব পৰা এটা পৰিৱেশ গঢ়িবৰ কাৰণে যেতিয়াই মানে টিচাৰসকলক ৰেচনেলাইজেশ্যন কৰিব, তাত মেক্সিমাম টিচাৰৰ কনভিনিয়েঞ্চিটো চাব দিছোঁ, যাতে টিচাৰসকলৰো কনভিনিয়েণ্ট হয়। এইটো চাই পেলাই ৰেচনেলাইজেশ্যন কৰা হ'ব। আৰু ৰেচনেলাইজেশ্যন অৰ্ডাৰ পোৱাৰ লগে লগে চবেই যাতে তেখেতসকলে যি স্কুলত দায়িত্ব দিয়া হয় স্কুললৈ যায়, মই সেইটো অনুৰোধ কৰিছোঁ। কাৰণ আমাক শিক্ষকসকলে গভৰ্ণমেণ্টৰ মানুহ হিচাপে যদি সেই গাইডলাইন ৰুলবিলাক কোনোবা অৱমাননা কৰে, তেতিয়া আমি একশ্যন ল'ব লগা হ'ব। তো সেইকাৰণে সকলো শিক্ষকক যেতিয়াই মানে পষ্টিংটো হয়, যেতিয়াই মানে ট্ৰেন্সফাৰ কৰা হয় বা দায়িত্ব দিয়া হয়, এইটো পালন কৰিবলৈ অনুৰোধ কৰিছোঁ।